আজি মানে মই আৰু সামিয়া বজাৰ কৰিবলৈ ওলাই আহিছোঁ গতিকে ভাবিলোঁ প্ৰথমে পইচা কেইটামান উলিয়াই লওঁ সেইবুলি এটিএমত সোমাই আহিলোঁ যিহেতুকে মই সামিয়াক লগত লৈ আহিছোঁ গতিকে ভাবিলোঁ তাইক প্ৰথমে কিবা অলপমান খুৱাই লওঁ তাৰপিছত বজাৰ কৰিম আৰু লেণ্ডমাৰ্ক ৰেষ্টুৰেণ্টখন আপোনালোকৰ বহুতেই হয়তো চিনি পায় আৰু যদি কোনোবাই চিনি নাপায় গতিকে মই কৈ দিছোঁ পাঞ্জাৱ নেশ্যনেল বেংকৰ একেবাৰে কাষৰ বিল্ডিংটোতে আছে আসসালামু আলাইকুম ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই নিউ ব্লগ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মুস্তাক নাছৰিনৰ অন্য এটি ব্লগলৈ মই নাছৰিনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মেনু কাৰ্ডখন আজি সামিয়াকে দিলোঁ তাই যি খায় ময়ো তাকে খাম গতিকে তাইক পচন্দ কৰিব দিলোঁ ইয়াত কি আইটেম পোৱা যায় আপোনালোকৰ সুবিধাৰ কাৰণে মই দামসহ এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ কেমেৰাত কিমান দূৰ আহিছে নাজানো যিহেতুকে আমি ইভিনিং টাইমত আহিছোঁ গতিকে দুপৰীয়া ঘৰৰ পৰা ভাত পানী খাই কৰিয়ে ওলাইছিলোঁ এতিয়া অলপ চলপ কিবা এটা খাম আৰু ইচ্ছা কৰিলে আমি চাট হাউচতে খাব পাৰিলোহেঁতেন কিন্তু মানে তাতে কি হয় বহুত মানুহৰ ভিৰ লাগি যায় যে তো ছোৱালী মানুহৰ তাতে খাবলৈ অকণমান দিগদাৰী হয় মই ইমান ভাল নাপাওঁ ইমান মানুহৰ ভিৰৰ মাজত খোৱাটো সেইকাৰণে ইয়াত আহি গৈছোঁ আপোনালোককো দেখাই দিছোঁ ৰ'ব ইমান বেছি ভিৰ নাই মানে মানুহেই নাই আমি দুজনীৰ বাহিৰে আৰু কোনোৱে নাই ইয়াত সামিয়াই আপোনালোকক কৈ আছে যে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাই মানে ছাবস্ক্ৰাইবটো ভালদৰে ক'ব নোৱাৰে আৰু মই লগত মানে মাইক ষ্টেণ্ড আনা নাই ভিডিঅ' বনোৱা গতিকে তাইৰ মাতটো ইমান ভালকৈ অহা নাই সেইকাৰণে মই মিউট কৰি দিছোঁ তাইৰ কথাখিনি আচলতে আপুনি কি খাইছে সেইটো ডাঙৰ কথা নহয় খোৱাখিনি হাইজেনিক হয় নে নহয় সেইটোহে ডাঙৰ কথা আপোনাৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে লৈ আহিব পাৰে ৰেষ্টুৰেণ্টখন বহুত চাফা আছে মুঠতে পৰিৱেশটো ভাল লাগিছে আহিব পাৰে আপোনালোক আমাৰ ঘৰৰ পৰা যিহেতুকে বেছি দূৰ নহয় একেবাৰে ওচৰত গতিকে মই প্ৰায়ে আহোঁ কিন্তু ভিডিঅ' আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু সেইকাৰণে আপোনালোকক অকণমান ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ত কি আছে কেনেকুৱা হয় আৰু মানে ইয়াতে এটা বস্তু ভাল লাগে লেডিছে ছাৰ্ভিচ দিয়ে ৱেটাৰৰ জেগাত মানে লেডিজ মানুহ ৰাখিছে তো যদি আপুনি লেডিজ হয় তেতিয়াহ'লে ইয়াত আহি কমফৰ্টেবল ফিল কৰিব ভাল লাগে আহি অৰ্ডাৰ দিয়া বহুত টাইম হ'ল কিন্তু খানা এতিয়ালৈকে আহি পোৱা নাই ফাইনেলি আহি পাইছে ৰ'ব দেখাই আছোঁ আপোনালোকক
এয়া চাওক পকোৰা অৰ্ডাৰ দিছিলোঁ, অনিয়ন পকোৰা আৰু ইফালে আছে ভেজ চাও। মই যিহেতুকে বাহিৰত মাছ মাংস নাখাওঁ, গতিকে ভেজিটেবল কিবা এটাই খাই আছোঁ। খানা আনি দিছে ঠিকেই, কিন্তু প্লেট দিয়া নাই। সামিয়াই কৈ আছে বা প্লেট দিয়া নাই কিহত খাম। মই কৈছোঁ আনি দিব ৰ'বা, আনিবলৈ গৈছে নেকি, কিন্তু নাই, নোখোজিলে হেনো তেওঁলোকে প্লেট নিদিয়ে। গতিকে মই খোজাৰ পিছত প্লেট আনি দিলে। আম্মাই যিহেতুকে কিবা কিবি বজাৰ কৰিবলৈ পঠাইছিলে, আজি চাগে আৰু বজাৰ কৰা নহ'ব। আমি আহি খোৱা বোৱা আৰু ভিডিঅ' বনোৱাত ব্যস্ত হৈ গ'লোঁ আৰু সন্ধিয়া হৈ গ'ল ইফালে। গতিকে সোনকালে খাই বৈ ঘৰলৈ যাওঁ। সামিয়াক প্ৰথমে টেষ্ট কৰিব দিলোঁ আৰু তাই টেষ্টি হয় বুলি কৈছে। গতিকে ময়ো খাওঁ আৰু এতিয়া। মোৰ বেক কেমেৰাটো মানে চৌকাৰ ওচৰত থৈ থৈ অকণমান বেয়া হৈ গৈছে, তো আপোনালোকে অকণমান এডজাষ্ট কৰি ল'ব। আৰু মই যিহেতুকে প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, অকণমান চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ লগত কিবা কিবি শ্বেয়াৰ কৰিবলৈ। গতিকে মোৰ ওচৰত ইমান টকাও নাই যে প্ৰফেশ্যনেল কেমেৰা এটা কিনি লওঁ। খোৱা বোৱা হৈ গ'ল আমাৰ। খানা সঁচাকৈ টেষ্টি আছিলে, আপোনালোকো আহিব পাৰে ইচ্ছা কৰিলে। আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'।